হিমন্ত মামা ইয়াত দলং এখন বনাই দিব। কোনটো স্কুলত পঢ়ি বুলি কৈছিলে? ডিপুটা প্ৰাথমিক LP স্কুলত কিমান ক্লাছ? 5 বল মাৰাংকুৰি কোনটো স্কুলত পঢ়ে মইনা? ডিপুটা ডিপুটা। তোন পানী ডাঙৰ হলে কেনেকুৱা পাৰ হয়? পাৰ কুদাই যে তুমি আপনি কি হয় তাৰ? মোৰ তাৰ মামা কিন্তু ডাঙৰ হলে কেনেকুৱা পাৰ হয়? এনেকাই পাৰ কৰাই দিব লাগে পোৱালিবিলাক। এখানে কোনটো স্কুলত পঢ়ে? দুপুটা প্ৰাথমিক না? তো কেতিয়াবা যদি বেছিকৈ নদী বাঢ়িলে কি কৰিব? কিতাপ পাৰ হ'ব নোৱাৰিলে নাযায় আৰু পোৱালিবিলাক স্কুল। কি ক'ব চৰকাৰ? চৰকাৰে আমিতো ভাবি আছো হিমন্ত বাবুকে দলংটো দিলে ফটাফট ভালে হ'লে হতো। এইটো ভাবি আছো আমি। বহুত কষ্ট হয় ন? বহুত কষ্ট হয়। হিমন্ত বিশ্ব শৰ্মা আমাক সোনকালে দলং বনাই দিব লাগে। ইয়াত দয়ালপুৰ আছে, দয়ালপুৰ, দীপাঞ্জলি, বালাপাৰা। আমাৰ এইটো এৰিয়াত আমি বসবাস হোৱাটো বৰ্তমান এতিয়া 84-85 পৰা হৈ আছে। এতিয়া এনেকৈ কষ্ট কৰি মানে আমি বজাৰ, টাউন বা স্কুল বা ল'ৰা ছোৱালী এনেকৈ ইমান কষ্ট দি যায়। আমাৰ ইয়াত মানে ইমান দিনৰ পৰা ইমান বছৰ হৈ গ'ল হ'লেও মানে চৰকাৰ আমাৰ কোনো মানে কিবা সুবিধা দিয়া নাই। গতিকে আৰু এতিয়া কোনোফালে ইমান চৰকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পৰা আগত কংগ্ৰেছ চৰকাৰ আছিলে, এতিয়া কংগ্ৰেছ চৰকাৰ নোহোৱাতকৈ এতিয়া BJP চৰকাৰ আহি গ'ল। এতিয়া BJP চৰকাৰে এতিয়া কোনো মানে ব্যৱস্থা লোৱা নাই আমাৰ ইয়াত। ইলেকশ্যন আহে আৰু পাৰ হৈ যায়। ইলেকশ্যন সময়ত লিডাৰকেইটা আহিব, MLA কেইটা আহিব, তেতিয়া ক'ব এই বনাই দিম বা আমি কিবা ব্যৱস্থা কৰি দিম ৰাস্তা দলং। কিন্তু আজিলৈকে ৰাস্তা দলং বনাই আছে আজিলৈকে মানে কোনো সা সুবিধা দিয়া নাই। অকল আমাৰ পৰা মানে ভোট লৈ যায়, অকল সেইটোৱে মানে। যেতিয়া ভোট ইলেকশ্যন আগতে ইমান মিঠা কয়, হেন কৰি দিম তেন কৰি দিম, এতিয়া ভোট লোৱাৰ পিছত আকৌ একো নাই। ওচৰত ছিংগল আমাৰ কিবা ঢেকীয়াজুলি সমষ্টিত পৰিছে, কিছুমান আমাৰ ইয়াত কিবা ৰঙাপাৰা সমষ্টিত পৰিছে। এতিয়া আমাৰ ৰঙাপাৰা সমষ্টিৰ বিধায়কৰ নামটো কি আছিল? কৃষ্ণ কুমাৰ তাঁতী। এতিয়া ৰঙাপাৰা সমষ্টি আৰু ঢেকীয়াজুলি সমষ্টিৰ গোটেইখিনি মানুহ আছে, দুটা সমষ্টিৰ মানুহ আছে ইয়াত আমাৰ কিবা এইটো এৰিয়াত, আমাৰ এৰিয়াত। হ'লেও মানে কোনো ফালৰ পৰা মানে এজনো অহা নাই মানে চাবলৈ বা এটা সুবিধা দিবলৈ। সেইটোৰ কাৰণে চৰকাৰ আমি এতিয়া কি ক'ম আৰু, চৰকাৰ ক'লেও নহয় আৰু গাঁৱৰ যিকেইটা মানে আমাৰ সৰু ল'ৰা ছোৱালী যিটো স্কুললৈ যায়, তো কেনেকুৱা পাৰ হয় নদী এনেকৈ পাৰ হয়। আমি যেনেকৈ এতিয়া পাৰ হ'লোঁ এনেকৈ মানে সদায় ৰাতিপুৱাকৈ আহি পেলাই আৰু স্কুললৈ পঠিয়াই দিম আৰু পাৰ কৰি পেলাই। কিছুমান বেমাৰো এনেকৈ আমি বেমাৰতে তেনেকৈ মানে অলপ ৰৈ, যদি বেছি বাঢ়ে তেতিয়াহ'লে অলপ ৰৈখিনি হ'লেও মানে পাৰ কৰি লৈ যাম আৰু ৰঙাপাৰালৈ।